হৰ হৰ মহাদেৱ ধৰক গাঞ্জা মাৰক টান পাহৰি যাওক ঈশ্বৰ নাম। ঐ কি ঠক্ৰেশ্বৰ কিহত ডাইলগ মাৰিছা এইগিলা কি হৰক গাঞ্জা হৰক টান মোৰ দৰে এইবিলাক ডাইলগ তই মাৰিবা নৰা চিংগেল আছো কাৰণে এইবিলাক ডাইলগ মাৰিবা পাৰিছো তই পাৰিবি মাৰিবা শুনবি মোৰ ডাইলগ ৰাখ কৈ আছো ৰাখ দেচোন শুনো কি বে ডাইলগ মাৰা তই তুমি মোৰ প্ৰেম সাগৰত ইমানেই ডুবি যাবা যে NDRF আহিলেও বিচাৰি নাপাবা বুজিলা বেড গাৰ্ল মোৰ আৰু ডাইলগ শুনবি তই মই শুনলি তই পাগলা হৈ যাব লাগিব কৈছো নাই এনাই ডাইলগ মাৰিম মই শুনবি তই দেচোন দে ক তোৰ কি ফফটো ডাইলগ ক দে শুন ধৰ্ষণ কৰে কাপুৰুষে বিয়া কৰে বীৰ পুৰুষে চিংগেল থাকে মোৰ দৰে মহাপুৰুষে বুজলি দে হ'ব দে বাদ দে এইগিলা তোৰ ডাইলগ বহুত শুনলে ফফলা ডাইলগ কেৰাকেৰি কি কেঁচা আছে হাই তাত দেখি কিবা ঘটছি নেকি দুয়োৰে মাজত নাই একো নাই দে নাই মনটো ফূৰ্তি লাগি আছে ৰহ মোৰ আজি দেখিছা না নমিতা ৰঙা মঙা চলিটো মোৰ দেখি কেনেকে চাই আছে কেনাই দেখি বালটোক সি কেইদিনমান আগতে মোৰ দেখো কেম্বাকে চাই থাকে আগে বম চাল লগাই দিছিলো তাক কান্দি ঘৰত গৈছিল মই এদিন চাই থকাৰ কাৰণটো জানা না মই যে প্ৰপ'জ কৰিম ৰ কৰবি প্ৰপ'জ যি হেল্প লাগে মোক কবি মই কৰিম দিয়া যিমান পাৰো কিন্তু খাব জানে চট যাতে নাখা হ'ব যা তই মোক হেল্প কৰিবা নাংগে মই যি চেনি ডাইলগ লিখি থৈ দিছো নহয় বহি কি জানা তই এতিয়া কলি যুগৰ কৃষ্ণ মই বহীত লেখা এটা ডাইলগ মাত দিলে হ'ল আপি নিজে শুকাই যাব কেইটাত দিলে প্ৰপ'জটো মাৰিম বুলি ভাবছা স্কুলৰ ক্লাছ শেষ হোৱাৰ পিছত নেকি যাই থাকান্তে প্ৰপ'জটো মাৰিব লাগব আজি তাই মোক ভাল পাব লাগব সিহঁতে আপা দুটা কিয় ফুচকে মেল পাতি আছে আমাৰ দৌৰে নেকি আজি জমতে ভয় লাগব ৰ কেম্বাকে চাই আছে ৰঙা চুলিৰ পিন্ধাটোৱে তাকেতো আই কেম্বাকে চাই আছে ভয় লাগবা ধৰছি দৌৰে বয়ফ্ৰেণ্ড কেইটাকে মাতি দিম নেকি আমি মাতিম দে এতিয়া এইগিলা বাদ দি আকৌ ওলাবা নাংগে ছাৰ আহিব ধৰছি ক্লাছটো কৰি কিনে ঘৰত যাওঁতে এইগিলাখান হ'ব গুড মৰ্ণিং ছাৰ মৰ্ণিং বহুত দিনৰ মূৰত তহঁতক লগ পাই ভালে লাগিল কভিডৰ কাৰণেতো বহুত দিন বন্ধই আছিল স্কুল খোলাই মোৰ ভাল লাগছি ক্লাছটো নকৰোৱে মই কিন্তু আপীকেইটাক চাব পাৰিম সেইকাৰণে ভাল লাগছি এই চুৱাৰ বাচ্চা যে কি কবা আহিছে তই ক্লাছ কৰিবে নাই আপি চাব আহিছে তেওঁ নেকি তোক এটা চৰি ছাৰ এইগিলা বাদ দিয়ক এতিয়া বেলেগ কিবা সোধক প্ৰশ্ন সোধে যদি আজি মই এটা আপীক প্ৰপ'জ মাৰিম পটাপট যাব লাগে দে নমিতা তই কচোন কেনাই গেল এই বন্ধৰ দিনকেইটা ছাৰ মই বন্ধত ঘৰৰ পৰা ওলাই নাই 24 ঘণ্টাই কিতাপৰ ঘৰত আছো মাজে 23 ঘণ্টামান ওলাও একদিনত 24 ঘণ্টাই কিতাপৰ ঘৰত থাকো বঢ়িয়া পঢ়িবা লাগে তেতিয়াহে ফাৰ্ষ্ট ডিভিজন পাবি পঢ়বি পুৰা পিছে বাখেৰি তই কচোন তোৰ বন্ধৰ দিনকেইটা কেনাই গেল ছাৰ বন্ধৰ মাজত একদিন গুগলত মই চাৰ্চ কৰিলো চেনি আৰু চেনিমাই বুলি সেই চেনি আৰু চেনিমাই বুলি আপোনাৰ নামটো আৰু আপোনাৰ মেডামৰ নামটো হৈছে আপুনিও চেনি খাই থাকে নেকি ছাৰ খাও চুগাৰ নাই না অলপ খাও দে নাখকে নাথকো ঐ চুলি ৰঙা কালাৰ কৰা হাই ছেকেণ্ডাৰী পৰীক্ষা আহিল কিবা পইচা নাই পঢ়া নাই পঢ়া কৰবি অলপ কি যে কয় ছাৰ মেট্ৰিক দিয়ালৈ মই ঠিকে আছিলো কিন্তু যেতিয়া মই কলেজ পালো চেষ্টা কৰি যোৱা মৃদু বতাহ যাক গাত লাগিল বাকীখিনি এতিয়া ছাৰ ইগলে ডাইৰেক্ট তই ক'ৰ পৰা শিকছা বন্ধৰ দিনত ইগলে চাই আছিলি হপাই মোবাইলত সঁচা কথা বেড বয় নামৰ এটা ইউটিউব চেনেলৰ পৰা মই এগলাই শিকছো আৰু কি কৰিম তই কচোন তই কি পঢ়লি পিছে ভালকে কবি কিন্তু দুৰ্গা পূজা ক'ত পঢ়া হ'ব বাধ্যক পৰীক্ষা এই কুকুৰটো মোৰ পিছে কেনেকে আহি আছে
কিয় জান বুলি মাতছা মোক ক'ত সাহস পালি দিম বম চৰ এটা লগে দে পটাপট প্ৰপ'জটো মাৰ কোনো নানতে এই চান্স তোৰ জান হোৱাটছআপ ফেচবুকৰ একাউণ্ট নহয় দুটা মনৰ হাল সলনি কৰিব বিচাৰো ছ'চিয়েল মিডিয়াত নহয় হুমৰ যে সাক্ষী কৰি তোমাক আপোন কৰিব বিচাৰো জান লাভ ইউ জান এই কুকুৰ তই এইগিলা ডাইলগ ক'ত শুনছাই তোক এনেই ভাল নাপলো যদিও তোৰ ডাইলগ কেইটা শুনি বৰ ভাল লাগছি লাভ ইউ টু জান এতিয়া জানতে জ্বলা শুভ কামত দেৰি কৰি লাভ নাই দৌৰে মন মিলছি যেতা ঘৰত গ'লে একেলগে পলাই লৈ যাওঁ না কি ক জ্বলাতে যাওঁ বল্ল জ্বলা